নমস্কাৰ বন্ধু বান্ধৱী দাদা বাইদেউসকল, আপোনালোক সকলোকে বহুত নমস্কাৰ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু ময়ো কুশলে আছোঁ। প্ৰথমে বহুত ধন্যবাদ, আপোনালোক চবে মোক ছাপোৰ্ট কৰিছে, লাইক কমেণ্টো কৰিছে আৰু কিছুমান মোৰ মৰমৰ বন্ধু বান্ধৱে মোক শ্বেয়াৰ কৰি দিছে আৰু লাইক কমেণ্টটো সদায় কৰি আছে। তাৰ বাবে তোমালোকক বহুত ধন্যবাদ আৰু দাদা বাইদেউসকলকো বহুত নমস্কাৰ থাকিল। আশা কৰিছোঁ আপোনালোক সকলোৱে মোক এনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব। মই ভাবিছোঁ কি যাতে মই সমাজৰ কাৰণে কিবা গঠনমূলক কাম এটা কৰিব পাৰোঁ, সেইটো উদ্দেশ্য আগত ৰাখি পেলাই মই ভিডিঅ' বনাব বিচাৰিছোঁ, মানে পাৰ্চনেল ব্লগটো বনাব আৰম্ভ কৰিছোঁ আৰু আশা কৰি ৰাখিছোঁ আৰু নিজে চেষ্টা কৰিছোঁ যাতে মই কিবা ৰাইজে নজনা কিবা এটা যাতে মই ৰাইজক দেখাব পাৰোঁ। তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ, কিন্তু পৰা নাই আৰু আশা কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ পালে মই সেইটো কৰিব পাৰিম। ত' দাদা বাইদেউ বন্ধু বান্ধৱী সকলোকে আকৌ মোৰ অন্তৰৰ পৰা নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহকচোন। আজি ৰাতিপুৱা প্ৰায় 4:30মানত হোৱাৰ পৰা অতি বননিতে অলপমান খোজকাঢ়ি ৰাতিপুৱা প্ৰায় 10মান বজাত আমি ওলাই গ'লোঁ আজি ফুলগুৰিৰ ফালে। ফুলগুৰিত আমাৰ নগাঁৱত যিখন ফুলগুৰি ধেৱা আছে, তাতে আপোনাৰ প্ৰত্যেক শনিবাৰে এখন আপোনাৰ বজাৰ বহে। তাতে গৰু ছাগলীৰ পৰা আপোনাৰ বিভিন্ন ধৰণৰ বস্তু পোৱা যায়, ইকৰা চব যিমান যি লাগে চব পোৱা যায় তাতে। আৰু আপোনাৰ ডাঙৰ কথাটো হ'ল ফুলগুৰি ধেৱাত আপোনাৰ প্ৰথম ভাৰতৰ কৃষক বিদ্ৰোহ তাতে আৰম্ভ হৈছিলে। এইখন আপোনাৰ তাৰ মেইন তোৰণখন ভাল লাগিল। তাত গৈ পেলাই আপোনাৰ বজাৰৰ ভিতৰত সোমাই গ'লোঁ। বজাৰৰ ভিতৰতে মোৰ এজন দাদা আছে, নয়নাচি ষ্ট'ৰ বুলি, তেখেতৰ তাত গ'লোঁ। তেখেতৰ তাত আপোনাৰ অসমীয়া ভাওনাত যি মুখা অভিনয়ৰ কাৰণে যিবোৰ অস্ত্ৰ শস্ত্ৰ বস্ত্ৰ দৰকাৰ হয় সেই সকলোবোৰ তাতে পোৱা যায়। দাদাৰ লগত গৈ দোকানত অলপমান তেখেতৰ বস্তুবোৰকে চালোঁ আৰু দুই এষাৰ কথা পাতি তেওঁৰ পৰা বিদায় ল'লোঁ। বিদায় লৈ আহি আপোনাৰ বজাৰৰ মাজেৰে আহিলোঁ। ইয়াতে দেখিছে বজাৰত এইবোৰ ধাৰি ওলাইছে আৰু আপুনি বজাৰখন বহুত ভিৰ, আপুনি বাইক চলাই তাতে যাব নোৱাৰি। এইফালেও আপোনাৰ বজাৰ বহুত দীঘলকৈ ওলাইছে। তাতে আপোনাৰ মাংসৰ পৰা আদি কৰি যিমান যি লাগে আপোনাৰ কল কচু জাৰ্দু আৰু আপোনাৰ কল পচলা বিভিন্ন ধৰণৰ বস্তু ওলাইছে। মানে মাংস কাটি আছে আৰু আপোনাৰ এইফালে কাপোৰৰ বজাৰ এখন আছে, এই দেখিছে এইফালে এখন ডাঙৰ কাপোৰৰ বজাৰ, তাত আপোনাৰ কাপোৰো পোৱা যায়। তাৰপাছত এখন গৰু বজাৰত সোমালোঁ। আচলতে মই গৰু কিনিব গৈছিলোঁ, মোক মানে গৰু দুটা দৰকাৰ, দমৰা গৰু পোৱালি দুটা। কিন্তু আজি আপোনাৰ বজাৰত গৰু বহুত কমকৈ ওলাইছে, নহ'লে এখন গোটেই বজাৰখন গৰুৱে ভৰ্তি হৈ থাকে। কিন্তু আজি আপোনাৰ বজাৰত গৰু কম আৰু মই বিচৰা গৰুকেইটা নাপালোঁ, গুচি আহিলোঁ। আহোঁতে এয়া ইকৰা ওলাইছে, তাতে ইকৰাবোৰ বহুত ধুনীয়াকৈ সজাই থৈছে, ইকৰাবোৰ বেচিবৰ কাৰণে আনি থৈছে। আহি ঘৰ পালোঁ। ঘৰ পাই পেলাই মই যে আপোনাক কৈছিলোঁ পটলৰ খেতিডৰা, তাত আপোনাৰ আমি এনেকৈ এতিয়া এখন বাঁহে দি পেলাই এখন হেন্দালি বনাই দিছোঁ। আমাৰ ভাষাত ইয়াতে হেন্দালি বুলি কয়, বেলেগত কি কয় নাজানো আমি। তো হেন্দালিখন আমি বাঁহে এনেকৈ বনাই দিছোঁ। তাৰপাছত এডাল বাঁহ থিয় কৰি তাতে পটলজোপা বগাই যাব পৰাকৈ দিছোঁ আৰু তাৰ মাজতে এজোপা কচু আছে, কচুজোপা ধুনীয়াকৈ হৈ আহিছে। এজোপা মান কচু খাওঁ লাগিছে। আৰু আজি ভিডিঅ'টো এনেকৈয়ে সামৰিলোঁ। আশা কৰিছোঁ চবেই ভাল পাব। ধন্যবাদ।